Hello guys, welcome back to my YouTube channel. Today I am making a new video on my YouTube channel after a long time. মানে মই এবছৰৰ পৰা এক মাহৰ পৰা ভিডিঅ' বনাব পৰা নাই। তো মই আজি নতুনকৈ ভিডিঅ' বনাবলৈ গৈ আছোঁ। বহুত দিন হ'ল। তো বুজাই দিলোঁ আপোনালোকক। আৰু আজি মই উপস্থিত আছোঁ এয়া চাওক এক্সপ'ত হয়। এইটো এটা ৰাষ্ট্ৰীয় বাণিজ্য মেলা। তাতে মই আহিছোঁ। যিটো বিজনেছ হৈ আছে জাকিৰ হুছেইন স্কুলৰ ফ্ৰণ্টত। এতিয়া মই ইয়াত আহি পালোঁ। হেল্ল' গাইজ, আমি এতিয়া আহি পাইছোঁ এক্সপ'ৰ গেটৰ সন্মুখত। তো আপোনালোকক এতিয়া এক্সপ'ৰ ভিতৰৰ ভাগত কেনেকুৱা ধৰণৰ বস্তু আছে সেইখিনি আমি দেখুৱাবলৈ চেষ্টা কৰিম। তো ব'লক মোৰ সৈতে এই ভিডিঅ'খিনি আগবাঢ়ি যাওঁ। কি কোৱা? হেল্ল' গাইজ, মই এতিয়া ভিতৰত সোমাই পৰিছোঁ এক্সপ'ৰ। আপোনালোকক এক্সপ'ৰ ভিডিঅ'খন একদম দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। তো এক্সপ'খনৰ ভিডিঅ' এনেকুৱা ধৰণৰ কিছু 360 ডিগ্ৰী দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। আৰু এইবাৰ মই যাম অলপ এইফালে ভাগত। এইফালে এটা ৰ'ড আছে, আপোনালোকে দেখা পাইছে ৰ'ড, ইফালে এটা আছে ৰ'ড। তো আপোনালোকে এই ৰ'ডটোৰ ফালে যাব পাৰে। আৰু এইফালে বিভিন্ন ধৰণৰ বহুত বস্তু আছে কিছুমান। আৰু মোৰ সৈতে মোৰ বন্ধু আছে অংকু। দুটা কেমেৰা অলপমান দিছোঁ DSLR, এটা নহয় দুটা আছে। আৰু ভইচ কেনেকুৱা আহিছে আই ডোণ্ট ন', বাট ভালে আহিব লাগে। আৰু ইফালে আছে কিবা দোকানা চখনা, ইফালে বিভিন্ন ধৰণৰ দোকান আহি পৰিছে। ইয়াতে ক'তবা বেনাৰ কিবা কিবি লগা আছে। বেক কেমেৰাৰে দেখুৱাবলৈ চেষ্টা কৰিম। এইটো আচলতে কিছু প্ৰব্লেম সমস্যা হয়। ইফালে বিভিন্ন ধৰণৰ যিবিলাক বড়ো দখনা আৰু ৰাভা ধৰি লওক কোচ ৰাজবংশী। তো এনেকুৱা তেওঁলোকৰ এইটো হেণ্ডলুম হয়। আৰু এইফালে তেওঁলোকৰ সেই যিবিলাক ট্ৰেডিশ্যনেল ড্ৰেছ সেইবিলাক পোৱা যায়। আৰু লগতে এইটো আছে যে এই যদি এক্সপ'টো এইটো বিজনী কলেজ ফিল্ডৰ ওচৰত আৰু হলিচেল স্কুলৰ ওচৰত হয়। তো এইটো ডেট আছে 5 তাৰিখৰ পৰা ষ্টাৰ্টিং হৈছে আৰু থাকিব 18 ফেব্ৰুৱাৰীলৈ। 18 ফেব্ৰুৱাৰীলৈ এই এক্সপ'টো চলি থাকিব, ইয়াৰ কাম আৰু থাকিব। তো আপোনালোকে আহিব পাৰে যদি আহিব বিচাৰে। প্লেচটো আপোনালোকক কৈ দিলোঁ, বিজনীৰ হলিচেল স্কুলৰ ওচৰত নিয়াৰ বাই বিজনী হলিচেল স্কুল। তো যদি ইণ্টাৰেষ্ট আছে আহিব পাৰে, চাব পাৰে। আপোনাৰ কিবা কিবি হয়তো জৰুৰী বস্তু পাব পাৰে, কি কয়। তো এতিয়া অলপ বেলেগ এটা শ্বট দেখাৰ চেষ্টা কৰি আছোঁ। নমস্কাৰ বন্ধুসকল, মই এতিয়া এখন অসমীয়া দোকানৰ ভিতৰত সোমাই যাম। আৰু এজনী দোকানখনৰ ভিতৰত কি আছে কি নাই, গামোচা কিবা কিবি আছে। তো মই সুধিম আৰু এইখন দোকানখন ক'ৰ পৰা আহিছে সেইখিনি গোটেইখিনি এই ভিডিঅ'টোত আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আহক ইফালে। নমস্কাৰ বাইদেউ। মই এজন ইউটিউবাৰ হওঁ আৰু ইউটিউবৰ ভিডিঅ' বনাওঁ। আৰু এইটো এক্সপ'টো আপোনালোকে মই বিজনীৰে হয় আচলতে। আৰু ইয়াতে এক্সপ' যোৱা 5 তাৰিখৰ পৰা ষ্টাৰ্টিং হোৱা বুলি শুনিছোঁ। তো আহিছোঁ আজি। আৰু আহিছোঁ কি এইখন এখন অসমীয়া দোকান হয় আৰু ইয়াতে অসমীয়া সাজপাৰ পায়। তো আপুনি অলপ কওক, আপুনি ক'ৰ পৰা আহিছে? মই নলবাৰীৰ পৰা আহিছোঁ। মোৰ ছ'চাইটি আছে, ডিষ্ট্ৰিক্ট হেণ্ডলুম ছ'চাইটি আছে। মোৰ ছ'চাইটিৰ নাম হ'ল পূব পানীগাঁও বোৱাকটা সমবায় সমিতি। আৰু মোৰ নাম হ'ল ধুবলতা চৌধুৰী। মই এনেকৈ ভাল লাগিল ইয়াতে আহি পেলাই, বেচা কিনা ভাল এটা বজাৰ পাম বুলি আহিছোঁ। আৰু আপুনি অসমত ক'ত ঘূৰিছে? মই অসমত হেণ্ডলুম মেলা বুলি মই বাহিৰত যোৱা বছৰৰ পৰা সোমাইছোঁ। অসমত বাকী মই এনেই DIC মেলাও অসমতে কৰি আছোঁ, বাহিৰত যোৱা নাই, অসমৰ বাহিৰত যোৱা নাই। আৰু ইয়াতে অসমীয়া কি কি সাজপাৰ পায়? ইয়াতে বোৱা মেখেলা চাদৰ পায়, গামোচা পায়, আনাকাটা পায়, যি বিচাৰে অসমীয়া চব সাজপাৰ পোৱা যায় আমাৰ ইয়াতে। মহিলাৰ কাৰণে পায়, পুৰুষৰ কাৰণেও পায়। এতিয়া বিহু ডেন্সৰ কাপোৰ পায়। আৰু মহিলাৰখিনি যিখিনি সাজপাৰ লাগতিয়াল গোটেইখিনি পায়। আৰু বেচা কিনা কেনেকৈ চলিছে? এই দুদিনত ষ্টাৰ্টিং হ'ল মাত্ৰ না? এই দুদিন বেচা কিনা বেয়া চলা নাই। আমি আহিছোঁ মাত্ৰ 18 তাৰিখলৈকে মেলা আছে, গতিকে আমি ভাবিছোঁ আৰু ভাল হ'ব বুলি। সকলোৱে যদি সহায় সহযোগ কৰে, ইয়াৰে যিখিনি ওচৰ চুবুৰীয়া সকলে যদি আহে আমাৰ মেলাত যোগদান কৰে, আমিও ভাল পাম। তো বন্ধুসকল, আমি এতিয়া এখন অসমীয়া দোকানত আৰু এইজন বাইদেউজনীৰ পৰা সুধিলোঁ তেওঁ ক'ৰ পৰা আহিছে। তো সম্পূৰ্ণখিনি ইনফৰ্মেশ্যনখিনি আপোনালোকক দিলোঁ। আৰু আপোনালোকে যদি আহিব বিচাৰিছে এক্সপ'টো, আপোনালোকে আহিব পাৰে। যিটো বিজনী প্ৰথমতে কৈছোঁ যে বিজনী হলিচেল স্কুলৰ লগতে আৰু আপোনালোকে যিটো সন্মুখত যে আছে জাকিৰ হুছেইন স্কুল, তাৰ অপজিট ছাইডত এই এক্সপ'টো আহিছে। আৰু যোৱা 5 তাৰিখৰ পৰা আজি ফেব্ৰুৱাৰী 18 তাৰিখলৈ থাকিব। তো আপোনালোকে আহিব পাৰে। ইয়াত বিভিন্ন ধৰণৰ সাজপাৰ আছে, তো আহিব পাৰে।
হেল্ল' নমস্কাৰ, মই আৰু এখন দোকানত উপস্থিত আছোঁ। এইখন আচলতে এখন কচাচমচিৰ দোকান হয়। তো আৰু ইয়াতে আপোনালোকৰ কি কি বস্তু পোৱা যায় মই ইয়াতে সুধিব বিচাৰিম, আৰু ভিতৰত কি কি আছে অলপ আগবাঢ়ি আহক। কি ক'ম, বাইদেৱে ক'ম বা কিবা ক'ম দে বাইদেউ, এইফালে মানে ক'ব কি কি পোৱা যায় ইয়াতে, নমস্কাৰ। আৰু মানে কি কি পোৱা যায়? এইটো কচাচমচিৰ দোকান হয় এইখন। পাতানি পোৱা যায়, পাতানি, মেখেলা পোৱা যায়, আৰু আনচা পোৱা যায়, আনচা না? ডাঙৰ গামচা পোৱা যায়। গামচা পোৱা যায়। মানে যিবিলাক মহিলাৰ কাৰণে মানে পাতানি আছে, আৰু পুৰুষৰ কাৰণে গামচা গামচা আছে আনচা। আৰু মেখেলা আছে। আৰু মই মানে বাহিৰত এই কিছুমান বেগ আছে, এইবিলাক সৰু সৰু কিবা দেখা পাইছোঁ বাচ্চাৰ কাৰণে, এইবিলাক পাতানি। পাতানি না সৰু, মানে ফিক্স নেকি এইটো? ফিক্সটো আপুনি কেমেৰা দেখা পাইছোঁ নে? এইটো বাহিৰত পাতানি এইবিলাক ফিক্স এইবিলাক হয়। আৰু ইফালে আৰু টেবুল কুলাৰ আছে, টেবুল কুলাৰ আছে ইফালে, হাতেৰে বনোৱা চব এইবিলাক। আচলতে কি হয় বন্ধুসকল, এইবিলাক সম্পূৰ্ণ হাতেৰে বনোৱা, হাতেৰে নিৰ্মিত। গেটত লিখাই আছে হেণ্ডলুম বুলি। হেণ্ডলুম মানে গম পায়, যিয়ে গম পায় তেওঁক ক'ব নালাগে, চব হাতেৰে নিৰ্মিত। আৰু ইফালে কচাচমচিসকলৰ মানে কিছুমান কাপোৰ আছে, ইয়াতে পাতানি আছে, কিবা কিবি আছে। আৰু মানে এওঁলোক আপোনালোক ক'ৰ পৰা আহিছে? কাজলগাঁৱৰ পৰা, চিৰাঙত, চিৰাং ডিষ্ট্ৰিক্ট। চিৰাং ডিষ্ট্ৰিক্ট। ইয়াত এইবাৰ প্ৰথম না আগতে আৰু ক'ৰবাত মানে হেৰি কৰিছে? প্ৰথম আৰু এইবাৰ ফাৰ্ষ্ট নতুন কৰি আছে ছ'চাইটি। মানে গোটৰ হেৰি দি আছে নেকি? গোটৰ গোটৰ। আচ্ছা আচ্ছা, ঠিক আছে তেনেহ'লে। হেল্ল' নমস্কাৰ গাইজ, মই এতিয়া উপস্থিত আছোঁ এখন বৰ্তমান আপোনালোকে বেনাৰত দেখা পাইছে, কি আছিল বাক্সা জিলাৰ কি হৈছে খালবাৰীৰ এখন এক্সপ' বা এখন দোকান আছে, বড়ো দোকান হয়। ইয়াতে দখনা আৰু কিবা কিবি মানে বস্তু পায়। তো বাইদেউ আছে এজন মোৰ লগত, মই তেওঁৰ পৰা সুধিব বিচাৰিম যে ইয়াত কি কি পোৱা যায়, দখনাৰ পৰা আদি কৰি কি কি পোৱা যায়, আৰু তেওঁলোকৰ পৰা সুধিলৈ ক'ৰ পৰা আহিছে, আৰু মানে কি কি পোৱা যায় মানে এইটো সুধিম। বাইদেউ ইয়াতে কি কি পোৱা যাব? ইয়াতে আছে আমাৰ টাৱেল আছে, গামোচা আছে, আৰণাই আছে, আৰু দখনা আছে, আৰু চোলাৰ চিট আছে। হয়, আৰু এৰী কাপোৰ আছে। আৰু মানে আমাৰ এইটো মানে চব হাতেদি বনোৱা। হাতেদি না? হয়, চব হাতেদি বনোৱা। হাতেদি বনোৱা। বাইদেউ ইয়াতে ক'লে এইবিলাক চব হাতেদি বনোৱা। আচলতে ইয়াতে প্ৰথম বেনাৰত লিখাই আছে যে হেণ্ডলুম মানে তাৰ অৰ্থ হৈছে হাতেৰে নিৰ্মিত। ইয়াতে যদি কিছুমানে বুজি নাপায়, কিন্তু ইয়াতে আহিলে হয়তো সুধিব পাৰে যে মেচিনেৰে বনোৱা আছে নে কি আছে নাই। সেইটো নহয়, আচলতে হেণ্ডলুম মানে হাতেৰে বনোৱা। যিয়ে জানে সি নুসুধিব, আৰু যি নাজানে সি কিন্তু আহি সুধিব। আৰু আপোনালোক মানে কি কেইদিন হ'ল ইয়াতে? আমি ইয়াতে 5 তাৰিখৰ পৰা আহিছোঁ। তাৰমানে এইটো মানে কমপ্লিট হোৱা নাছিলোঁ ঘৰবিলাক, পাছত 6 তাৰিখে অ'পেনিং হৈছে। হয়, আমি 18 তাৰিখলৈ থাকিব। হা 18 তাৰিখ, হয় 18 তাৰিখ থাকিব। আৰু মানে আপোনালোকে মানে কি প্ৰথম নে আৰু অসমত কোনোবা বেলেগ? নাই, আমি বেলেগত গৈছোঁ। আগতে আমি চিমলাত গৈছোঁ 2 বাৰ। হয়, আৰু পিছত সিদিনাখন জানুৱাৰী 20 তাৰিখৰ পৰা ফেব্ৰুৱাৰী 2 তাৰিখলৈকে আমি চিমলাত পাঠশালা দিছোঁ। হয়, আৰু ইয়াতে 5 তাৰিখৰ পৰা আহিলোঁ। ইয়াৰ পিছত আৰু নেক্সট ক'ৰবাত যদি হয় আৰু যাম। এতিয়া গম পাইছোঁ অলপ হিৰিত আছে বুলি, গোসাইগাঁৱত আছে বুলি কৈছে, তেতিয়াও যাম। তো ঠিক আছে, তো বাইদেৱে কৈ দিলে তেওঁলোকৰ পৰা আহিছে বা ক'ত ক'ত ঘূৰিছে, অসমৰ বিভিন্ন বা অসমৰ বাহিৰতো গৈছে তেওঁলোকে। তো মানে বাইদেউক লগ পাই ভাল লাগিল। বন্ধুসকল, মই এতিয়া উপস্থিত আছোঁ। আপোনালোকে দেখা পাইছে পাঠানকোট বেনাৰ দিয়া আছে। এইখন পাঠানকোট ক'ত আছিল? হাৰিয়ানা আছিল। তাৰে মই এখন দোকানত যাম, আৰু দোকানৰ ভিতৰত আপোনালোক সম্পূৰ্ণ কি কি আছে কি কি নাই বস্তুখিনি দেখাবলৈ চেষ্টা কৰিম। আৰু মই ইয়াতে দোকানত কিবা বিক্ৰী কৰিছে তেওঁলোকৰ পৰা সুধিব বিচাৰিম যে তেওঁলোকে ক'ৰ পৰা আহিছে, বা তেওঁলোকে মানে ইণ্ডিয়াত ক'ত ক'ত ঘূৰিছে, বা মানে কেনেকুৱা তেওঁলোকৰ মানে সুধিম আকৌ। সেইফালে আকৌ मैं पहले पूछूंगा इस भाई साहब से, तो क्या बोलूँगा? भाई साहब बोलूँगा। भाई साहब, आप लोग कहाँ से? हरियाणा पानीपत से। हरियाणा पानीपत से। हाँ सर। आप लोग इंडिया ये असम में पहले हो या पहले नहीं आए नहीं, हो? पहले भी आया। हम असम में गवर्नमेंट का एग्जीबिशन करता है, जैसे आर्ट फेड हो या ब्रो फेड हो या इसी का एग्जीबिशन करता है गवर्नमेंट का। बिजनी में पहले आया क्या? पहले बार? बिजनी में तो हम नेक्स्ट भी आया था, जब भी हैंडलूम का एग्जीबिशन लगता है गवर्नमेंट का, तो हम आता ही है। हाँ सर। तो अभी आपका नेक्स्ट प्लानिंग क्या है इसके बाद?
जहाँ भी ये लगाएगा वहाँ हम साथ ही जाते हाँ, इंडिया में आप लोग कहाँ कहाँ गए हैं? हैं। इंडिया में तो हम महाराष्ट्र, जैसे पहले उधर करता था एग्जीबिशन गवर्नमेंट का, अच्छा। अभी इधर आने से हम इधर ही करता है सब। बाकी अभी सेल कैसा हो रहा है? सेल तो पब्लिक आने से होता है, थोड़ा ठीक ही है, स्टार्टिंग अच्छा है, और पब्लिक आने से और अच्छा आप लोग होगा। 5 तारीख से है हाँ हाँ सर। और क्या है 18 18 फरवरी तक रहेगा ना? हाँ। तो यहाँ पर क्या क्या मिलता है? ये कुशन कवर है, सोफा बैग है, हर आइटम है यहाँ, जैसे बैग वगैरह है, सॉक्स है, ब्लैंकेट है, और रजाई वगैरह है। पानीपत का जो हैंडलूम है, ये अच्छा। खादी का शर्ट है, तो बहुत सारा। ठंड के मौसम में अच्छा है। हाँ जी, हाँ जी, हाँ जी। अच्छा है, शाम में अच्छा लगता है आने से अच्छा भी। लगता है। अच्छा ठीक है, तो आपसे मिलके बहुत अच्छा लगा। ठीक है, थैंक यू। थैंक यू। ठीक है। গাইজ ফাইনেলি মই আপোনালোকক এই পাঠানকোটৰ এই দোকানখনত মানে কি আছে চিনেমেটিক্সত দেখুৱালোঁ। তথাপিও মই আপোনালোকক ক'বলৈ বিচাৰিছিলোঁ যে ইয়াতে ছোৱালী মানুহৰ মানে এইবিলাক চাওক, বেক চাইডত ফিমেল, অনলি ফৰ ফিমেলছ দিছ চাইড ইউ কেন চি দিছ। তো ইফালে আপোনালোকৰ আৰু আছে মেলৰ কাৰণে কিছুমান বস্তু আছে, পোৱা যায়। দাদাজনক মই তেতিয়া সুধিলোঁ হিন্দীত, আৰু হিন্দীটো আজিকালি সকলোৱে বুজি পায়, আৰু বুজি পোৱাটো ভাল কথা। তথাপিও কিছুমানে যদি বুজি পোৱা নাই, মানে ইয়াতে মই কৈ দিছোঁ, ইয়াতে মোজা বা ঠাণ্ডাকালিৰ কিছুমান বস্তু, আপোনালোকৰ ব্লেংকেট হওক আৰু মোজা হওক বা জেকেট হওক, মানে আৰু শুৱাৰ বাবে যিটো কি বোলে তাকিয়া বুলি কয়, তাকিয়া পোৱা যায়। ইফালে বহুত ধৰণৰ বিভিন্ন আছে, আপোনালোকক চব দেখালোঁ। আৰু বেগ আছে ফিমেলসকলৰ বাবে, ফিমেলৰ কাৰণে বেগ আছে, আৰু মানে আছে মেলৰো এটা দুটা বস্তু আছে। তো আপোনালোকে চিনেমেটিক্সত দেখুৱালোঁ, আৰু এতিয়া আমি আগবাঢ়ো। হেল্ল' গাইজ, মই এতিয়া উপস্থিত আছোঁ এই এক্সপ'ৰ্টৰ ভিতৰতে। এটা আছে থিমি পিভিলিয়ন, ভইচটো আহিছেনে নাজানো, থিমি পিভিলিয়ন আপোনালোকে দেখা পাইছে, সম্পূৰ্ণ আহিছেনে নাজানো। এতিয়া মই এইটোৰ ভিতৰ ভাগলৈ যাম, তো ভিতৰত কি আছে আপোনালোকক চাবলৈ চেষ্টা কৰিম, নে কি কয়? চলো আজা বাচ্চি। এইটো হৈছে থিমি পিভিলিয়ন, এইটো মই ভিতৰ ভাগত এতিয়া সোমাই পৰিলোঁ। ইয়াতে চাওক, এইবিলাক কিবা কাপোৰ দিয়া আছে, বিভিন্ন ধৰণৰ কিবা কিবি কেনেকৈ বনাইছে, ডিজাইনিং কৰা আছে, আপোনালোকে দেখা পাইছে ডিজাইনিং কৰা আছে। এইফালে সম্পূৰ্ণ মই বেক কেমেৰা দেখাই আছোঁ, আৰু এইখন এখন আছে শাল, তাঁতশাল, আৰু ইফালে কিছুমান মানে কিবা কিবি কাপোৰ, কি বুলি কয় এইবিলাক, বড়ো চড়ো কিবা কিনি মানে আছে। আৰু এইটো হৈছে শাল, এইটো মানে হাতেৰে নিৰ্মিত বনাব পাৰে। আৰু এইফালে কিবা এইবিলাক ডিজাইনিং ফৰ্মেট আছে, এইটো মানে প্ৰিণ্ট আউট কাগজেৰে ওলোৱা আছে, এইবিলাক কিবা কিবি ডিজাইনিং আছে। তো এইটো ভিতৰত এইখিনি আছিল, আৰু এটা ইফালে আছে, সেইটো খোলা নাই বৰ্তমানলৈ, সেইটো কেতিয়া খুলিব নাজানো, এইটো অ'পেন হৈছে, তাৰ কাৰণে এইটো ভিতৰত এণ্ট্ৰি কৰিবলৈ দিছে। তো ভালে লাগিছে এইটোত। তো আজি এই ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ আৰু বুলি ভাবিছোঁ, কাৰণ টাইমো বহুত হৈছে, সন্ধিয়া হৈ গ'ল। আৰু আজিলৈ ভিডিঅ'টো এইখিনিয়ে। যদি ভিডিঅ'টো মোৰ ভাল লাগে তেতিয়া লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। ধন্যবাদ।